মিনিষ্ট্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সকলোৰে অনুৰোধ ৰাখি আজি আমাৰ কোকৰাঝাৰলৈ আহিছে আৰু প্ৰথম আমাৰ চৰকাৰ গঠন কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আমাক আমাৰ ছেক্ৰেটাৰিয়েটত আহিছে। আমি তেখেতক ৱাৰ্ম ৱেলকাম কৰিছোঁ আৰু আজি আমাৰ কাৰণে খুব এটা শুভ দিন বুলি ক'ব লাগিব। আমি যি কথাবিলাক লৈ পেলাই ইমান চিন্তিত হৈছোঁ, চৰকাৰ গঠন কৰাৰ পিছত আমাৰ UPPL আৰু BJP চৰকাৰ ইয়াত গঠন কৰাৰ পিছত আমি চিন্তা কৰিছোঁ যে আমাৰ ইকনমিটো আমি কেনেকৈ আগবাঢ়ি লৈ যাম। আমাৰ বহুখিনি খেতিয়ক আছে, খেতিয়কসকলে বহু বছৰৰ পৰা ট্ৰেডিশ্যনেল ৱেত খেতি কৰি আছে, কিন্তু যেনেকৈ উপাৰ্জন কৰিব লাগে উপাৰ্জন কৰিব নোৱাৰে। বহুত সময়ত আপোনালোকে সোধা নিচিনা মাৰ্কেট চেলেঞ্জ আহে, আমি প্ৰডাক্ট কৰা বস্তুবিলাক ক'ত বিক্ৰী কৰিম, তেনেকুৱা বহুত চেলেঞ্জ আহে আৰু সেই কথাবিলাক লৈ আমি দিল্লীলৈ গৈছিলোঁ আৰু দিল্লীত গৈ পেলাই আমাৰ মন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু তেতিয়া আমাৰ মন্ত্ৰী ডাঙৰীয়াক ক'লে যে তেনেকুৱা কোনো অসুবিধা নাই, যিসকলে যি প্ৰডাক্ট কৰে এনি ফুড আইটেম, এইটো মানে ধানে হওক, এইটো মানে আপোনাৰ হৰ্টিকালচাৰৰ প্ৰডাক্ট হওক, এনি ফুড আইটেম এইটো প্ৰচেছ কৰি পেলাই ভেলু এডিশ্যন কৰি পেলাই বৰ্তমানৰ মাৰ্কেটত খুব ভাল এটা স্ক'প ল'ব পাৰে, সেইটো তেখেতে ক'লে। আৰু তেখেতে ইতিমধ্যে কৈছে কি অসমৰ মানে সন্তান হিচাপে অসমক নেতৃত্ব দিছে হিচাপে অসমৰ মানুহৰ প্ৰতি তেখেতৰ এটা ডাঙৰ এটা মৰম আছে হিচাপে আজি ইতিমধ্যে 6টাকৈ মিনি ফুড পাৰ্ক তেখেতে ইয়াত স্থাপন কৰিলে আৰু কোকৰাঝাৰত এখন মিনি পাৰ্ক স্থাপন কৰাৰ কাৰণে আজি ঘোষণা কৰিছে আৰু এইখন সফল হোৱাৰ পিছত আৰু 2-3টা মিনি ফুড পাৰ্ক তেখেতে ইয়াত মানে স্থাপন কৰাৰ কথা কৈছে। আৰু ইয়াৰ লগতে বহুখিনি আমাৰ এণ্টাৰপ্ৰিনাৰ্ছ আছে, সেই এণ্টাৰপ্ৰিনাৰ্ছসকলক ফুড প্ৰডাক্টৰ লগত জড়িতসকলক বিভিন্ন স্ক'প দিয়াৰ কথা তেখেতে ইয়াত ঘোষণা কৰিছে। গতিকে আজি আমাৰ বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমাৰ বেছিকৈ পটেঞ্চিয়েল আছে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ আৰু ইয়াৰ লগতে আছে লাইভ ষ্টক। আৰু সেই তিনিটা যিটো বিষয় আছে, সেই তিনিটা বিষয়ে যদি আমি সকলো ভালকৈ মনোযোগ দি কাম কৰিব পাৰে, আমাৰ অঞ্চলটো কম সময়ৰ ভিতৰতে অৰ্থনৈতিকভাৱে যথেষ্ট আগুৱাই লৈ যাব পাৰিব আৰু নিবনুৱা সমস্যা বুলি একো সমস্যাই নাথাকিব। আৰু সেইকাৰণে আজি আমাৰ এটা ভাল এটা আলোচনা হৈছে আৰু আজি মই বিশেষকৈ আনন্দিত হৈছোঁ কি আমাৰ অসমৰ কেন্দ্ৰীয় মন্ত্ৰী যে থকাৰ মূল যিটো লাভ সেইটো আমি পাবলৈ সক্ষম হৈছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতৰ যিটো মানে মৰম সেইটো লৈ পেলাই আমি অনাগত দিনত বড়োলেণ্ডৰ যিটো আমাৰ খেতিয়কসকলক লাভান্বিত কৰাৰ লগতে আমাৰ অৰ্থনীতিভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে যথেষ্ট কাম কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। গোটেই ৱৰ্ল্ডত জনাজাত হয়, কিন্তু অৰ্থৰ অভাৱত তেখেতসকলে বহুখিনি কাম কৰিব পৰা নাই। সেইকাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ কি আমাৰ ইউনিভাৰ্চিটিলৈ আহিব লাগে, আমাৰ অলপ যদি ফাইনেন্সিয়েল ছাপৰ্ট পায়, এই আমাৰ যিটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো মানে বায়'টেকন'লজি লেব আছে, য'ত মাছৰুম প্ৰডাকশ্যন কৰি আছে 19 ডিফাৰেণ্ট ভেৰাইটিৰ, যি মাছৰুমবিলাকৰ দামটো মানে 1000 টকাৰ পৰা 8,10,000লৈকে পাৰ কিলো মাছৰুম তাত প্ৰডাক্ট কৰা হয়, সেইটো মানে ডেভেলপ কৰিব লাগে। আৰু CIT আমাৰ এটা ইনষ্টিটিউট আছে য'ত নেকি ফুড প্ৰচেছিং এটা বিষয় শিকাই থকা হৈছে আৰু সেই ফুড প্ৰচেছিং বিষয়টোত কি হৈ আছে কি হোৱা নাই, কেনেকৈ কৰিব লাগে, সেইটো আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা উপদেশ লোৱাৰ কাৰণে আমি ইনভাইট কৰিছোঁ। আৰু আজি তেখেতে আমাৰ ইউনিভাৰ্চিটি আৰু CITটো পৰিভ্ৰমণ কৰিব আৰু ইয়াৰ পিছত নিশ্চয়কৈ আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ এই যিটো কোকৰাঝাৰলৈ ভিজিট সেইটো মানে এটা সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ এটা নতুন এটা দিগন্ত আৰম্ভ হ'ব, য'ত আমি অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিম।